সকলোৰে ভাল, মোৰো ভাল আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানে সকলোৰে ভালে ৰাখক। চবৰ কাৰণে ৰঙালী বিহু শুভেচ্ছা থাকিল। এতিয়া মই এনে গাখীৰ চাহ গৰম কৰি আছোঁ। বিহু বুলি অকণমান মিঠাই আৰু চাহ খাম। মাহঁতে হেৰি কৰিছে, আমলৈ টোপ খাইছে। বিহু বুলি খাব লাগে না, খামগে ৰ'ব। মই এতিয়া চাহটো খাই লওঁ। মিঠাই কি আছে? চাহ লওঁ। মোলৈ দুটা আছে, মোলৈ এটা আছে। মই মিঠাই খাই দিব লাগে। হ'ব খাই দুটা। এয়া মিঠাই। ঠিক কটম। তোলে দুটা থৈছোঁ। বাকীটো নাই। খকুই কালি মেহেন্দি লৈছিলোঁ। চাহ খোৱাৰ আগত অকণমান পানীও খাব লাগে। পানী লগত মিঠাইটো খাব লাগে। মিঠাইটো ক'ত ভৰাই দিলে? মিঠাইবিলাক পৰিলে ফেনখিনিও খাবলৈ মন গৈছে। খাব নেকি? ফেনখিনিয়ে বস্তু কমেণ্টত ৰঙালী বিহু শুভেচ্ছা জনাব। এতিয়া থেংকিউটো কৈ যাব নহ'লে ধন্যবাদ। থেংক ইউ। অসমীয়াত কি বুলি কয়? এতিয়া মই চাহটো খাই লওঁ। এজনী নহ'লে মিঠাই শেষ কৰিব। তাই মানে মোক নতুনকৈ নাম এটা দিছে হাতী। এইপিনে পাপাই বুলি কি কৈছে? কোৱা আকৌ। আমজটোত ফিটিব যে সেইকাৰণে নামাতে আকৌ। আমজটোত চাবলৈ আকৌ তোৰ নাই এইটো নামতহে একোডালে নাই। খাবি নি? তই খাবি নাই? খা আকৌ। ভৰি মেহেন্দি কোনে দিলে? যাওঁগে আৰু। এজোপাত বগৰী লাগিছিলে, কোনে খালে? গাহৰিয়ে পিঠিটো দাঁত লগাই দিয়গে আৰু তাৰপা খৰিয়া সেয়া খাইছে দিয়া আৰু আমলৈ কামুৰিছে। এই দে হয়নি এইডোখৰত ধেৰ আছে। আমলৈ কামুৰিছে। আমলৈ আমলৈ বেয়া কামুৰিলে ভৰিত। নাখা নি? তই ভাল? কাট ভাল? বিহু বোলে পাক নাচি দিয়ক। এতিয়া আমি জলপান খাম। এইটো ঘৰত মগাই নিছিলো এইপিনি কপা পিন নহ'ল ন? সেই পিন নহয়, আইমণিয়ে পিং কৈছিলে। এয়া জলপান খাই লওঁ। জলপানটো খাই লওঁ, তাৰপাছত নামঘৰ যাব লাগিব গা পা ধুই। তো গাইছ, এতিয়া মই গা পা ধুই আহি গ'লোঁ। ইয়াৰ পৰা নতুন কাপোৰ, নতুন বছৰৰ কাৰণে নতুন কাপোৰ পিন্ধিছোঁ। তাৰপিছত ৰ'ব আমাৰ ভণ্টিকো দেখাই আছোঁ। ভণ্টিও পিন্ধিছে। বেছি ইমান ভাল নহয় আৰু এইজনী কি ডিজাইনত বহি আছে। তাৰপিছত এতিয়া আমি নামঘৰ যাম। তাৰপিছত ওলাই লওঁ। তাৰপিছত
ওলাই লওঁ কেমেৰাটো অফ কৰি দিছোঁ তাৰপৰা ওলাই মেলি আকৌ লগ পাই আছোঁ তো কাইছে ওলাই ল'লোঁ পূৰা নামঘৰলৈ বুলি ৰ'দে ধৰিব এয়া মাহঁত গৈ আছে আগত এতিয়া পথাৰ গৈ থাকোঁ ৰ'দে ৰ'দে নামঘৰ গ'লেও তাত লগ পাইছোঁ ইভাগে হ'ল আমাৰ নামঘৰ আমি মানে আহি পিনে চাকি তাকি জ্বলাই ল'লোঁ এইজনী মিচিৰা নাথাকে নামঘৰত বৈ দুজনী বৈ ইউ ক'ত মুতিলে পেম্পাছতহে মুতিলে সেই শুই গ'লগৈ এখন নামঘৰ গেটখন সকলোৱে দেখিছে এইজনী আইমণি এইজনী হৈছে মিচিৰা হাই এটা কৰে হাই কৰে এইকেইজনী হৈছোঁ আমি এই দে আকৌ এই দেচোন কৰে দম তাত দে মানে দম কৰে দম তাত দে মানে দম সুমিতাত দে আৰু আমাৰ নামঘৰ তো গাইছে আমাৰ নামঘৰৰ পৰা আহিলোঁগৈ তাত প্ৰসাদ দিলে প্ৰসাদ খালোঁ তাৰপৰা এতিয়া গৰম উঠিছে কাপোৰ চাপোৰবোৰ সলাই লওঁগৈ আহোঁতে মানে ৰাস্তাটো গৰম উঠিছে পথাৰ আহিলোঁ তো কাপোৰকেইটা সলাই লওঁগৈ আৰু ইয়াৰ লগতে কথা এটা কৈ লওঁ যে আপোনালোকে ভাবিছে চাগে মই কিয় গৰুক গা ধোৱা নেদেখালোঁ কাৰণ আমাৰ ঘৰত গৰু নাই তো সেইবাবে গৰুক গা ধোৱা নেদেখালোঁ তেতিয়া মই কাপোৰকেইটা সলাই লওঁগৈ আৰু মোৰ এই চিনডাল কেনেকুৱা লাগিছে মানে এই চিটটো কমেণ্ট এটা কৰি জনাই দিব এতিয়া আমি ভাত খাবলৈ লৈছোঁ গাহৰি মাংস সৰু আলু এইবোৰ কি আছে মা আলুৰ লগত এইবোৰ নৰসিংহ নি নহয় এইবোৰ হা 25 বিধহে পালে 100 বিধ নাপালে আমাৰ সময় নহ'ল কিয় আইমণি খাই হৈ গ'ল এইপিনে খাই আছে ইয়াত আমলৈটো পাইছে মই খাই বেয়া পাওঁ তাতে ভাতটো খাই লওঁ আইমণিক নহ'লে আকৌ গাহৰি মাংস দৰকাৰ হ'ব নহয় নৰসিংহই গাহৰি মাংস পেটুৱে সৰু আলুৱে মিক্স ফটাফট ভাতটো খাই লওঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব